हेलो ভিউয়ার্স টেকনিক্যাল এপ সার্ভিসত আপোনাক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ মূল টপিকটো হৈছে আপুনি যদি জিমেইলত কোনো বস্তু পঠাব নোৱাৰে তেনেহলে আপোনাৰ কাৰণে এই ভিডিঅ'। তো বলক ভিডিঅ' আৰম্ভ কৰো। তো ভিডিঅ' স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আপোনাৰ মোবাইলত জিমেইল যিখন এপছ আছে সেই এপছত আপুনি এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এটা ইন্টাৰফেস আহিব। অহাৰ পিছত আপুনি পেন্সিলৰ নিচিনা যিখন এটা আইকন আছে সেই আইকনত আপুনি এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এটা ইন্টাৰফেস আহিব। আপোনাৰ প্ৰথমত চাব আপোনাৰ ইমেইলখন শো হৈ যাব। তাৰ পিছত আপুনি টুত যাক মেইলখন পঠাব সেই মেইলখনৰ নাম আপুনি দিব লাগিব। তো মই দি আছো এটা নাম। তো মোৰ ফ্ৰেণ্ডৰ এটা জিমেইল আইডিৰ নাম মনত আছে, সেই কাৰণে মই মোৰ ফ্ৰেণ্ডকে এটা মেইল পঠাম, সেই কাৰণে মই ফ্ৰেণ্ডৰে জিমেইল আইডি নামখন মই বহাই দি আছো। সাবজেক্টত আপুনি কিহৰ বাবে মেইলখন পঠাব তাৰ বিষয়ত লিখি দিব পাৰে। নিদিলেও কোনো অসুবিধা নাই, মই নিদিও, সেই কাৰণে মই আপুনি কম্পোজ মেইলত এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি কি তাক দিব বিচাৰে। তো মই এটা মেছেজ দিম আৰু এটা পিডিএফ দিম, সেই কাৰণে মই আগতে মেছেজখন লিখি তাৰ পিছত আমি ইয়াতে ক্লিক কৰাৰ পিছত এটাচ ফাইলত এটা মোৰ পিডিএফ আছে, সেই পিডিএফখন মই তাক দিম, সেই কাৰণে মই এটাচ ফাইলত এটা ক্লিক কৰি দিম। তো ক্লিক কৰি দিয়াৰ পিছত মোৰ প্ৰথম যিখন পিডিএফ আছে সেই পিডিএফখনি মোৰ তাক দিম, সেই কাৰণে মই সেই জিমেইলত মই দিম, সেই কাৰণে মই কৰিছো। কৰাৰ পিছত আপুনি ইয়াতে এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সেই মেইলখন তাৰ ওচৰলৈ যাব। তো ভিডিঅ' যদি ভাল লাগে তেনেহলে এটা লাইক কৰি দিব আৰু চেনেলত যদি নতুন হৈ থাকে তেনেহলে চেনেলখন সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনখন বজাই দিব। আপুনি এনেকুৱা নতুন ভিডিঅ' পাবৰ কাৰণে ধন্যবাদ।